নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেল মাইনা বৰগোহাঁইলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ মহাপুৰুষ মাধৱদেৱৰ জীৱনী। গতিকে ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ আহকচোন। মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল 1489 চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰী নামৰ ঠাইত। তেখেতৰ পিতৃৰ নাম আছিল গোবিন্দ ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা। ককায়েকৰ নাম দামোদৰ আৰু ভনীয়েকৰ নাম উৰ্বশী। মাধৱদেৱৰ গুৰু দুজন আছিল। প্ৰথমজন হ'ল ৰাজেন্দ্ৰ অধ্যাপক, তেওঁ আছিল শাক্ত ধৰ্মৰ গুৰু, আৰু দ্বিতীয়জন আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, তেওঁ আছিল শাক্ত ধৰ্মৰ বিৰোধী অৰ্থাৎ বৈষ্ণৱ ধৰ্মৰ গুৰু। মহাপুৰুষ মাধৱদেৱনো কিয় শাক্ত ধৰ্মৰ পৰা বৈষ্ণৱ ধৰ্মলৈ গৈছিল সেই বিষয়ে জানো আহকচোন। এবাৰ মহাপুৰুষ মাধৱদেৱৰ মাকৰ অসুখ হোৱাত তেওঁ দেৱীৰ আগত 2টা ছাগলী বলি দিম বুলি প্ৰতিজ্ঞা কৰিলে, যদিহে মাকৰ অসুখ ভাল হয়। মাকৰ অসুখ ভাল হোৱাত তেওঁ ৰামদাস অৰ্থাৎ ভনী জোঁৱায়েকক ছাগলী 2টা আনিবলৈ পঠিয়ালে। কিন্তু ৰামদাসে তেওঁৰ কথা নুশুনি ক'লে যে বলি বিধান অপ্ৰয়োজনীয় প্ৰথা, ইয়াৰ পৰা কোনেও সুফল নাপায়, আৰু লগতে মহাপুৰুষ শংকৰদেৱৰ কথা ক'লে। তেওঁ ওচৰত শৰণ ল'বলৈও উপদেশ দিলে। এই কথা শুনি মাধৱদেৱে শংকৰদেৱৰ ওচৰলৈ গৈ তেওঁৰ লগত যুক্তি তৰ্কত লিপ্ত হয়। শেষত মহাপুৰুষ শংকৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি তেওঁ শংকৰদেৱে প্ৰৱৰ্তন কৰা এক শৰণ ধৰ্মত দীক্ষা ল'লে। শংকৰদেৱ আৰু মাধৱদেৱৰ এই মিলনক লক্ষ্মীনাথ বেজবৰুৱাদেৱে মণিকাঞ্চন সংযোগ নাম আখ্যা দিছে। শংকৰদেৱৰ লগত মাধৱদেৱৰ সাক্ষাৎ হৈছিল দুৱাহাট বেলগুৰিত 1522 খ্ৰীষ্টাব্দৰ শৰৎকালত। ইয়াৰ পিছৰে পৰা মহাপুৰুষ মাধৱদেৱে শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰে, আৰু এই দুইজন মহাপুৰুষৰ সংযোগে অসমত নৱ বৈষ্ণৱ ধৰ্মৰ ধ্বনি তীব্ৰভাৱে কঢ়িয়াই আনে। গুৰু শংকৰদেৱৰ দৰে মাধৱদেৱো এক বিৰল বহুমুখী প্ৰতিভা অধিকাৰী আছিল। তেওঁ কেৱল ধৰ্ম প্ৰচাৰকেই নাছিল, তেওঁ আছিল বহুমুখী প্ৰতিভাসম্পন্ন এগৰাকী উৎকৃষ্ট ব্যক্তি তথা উপস্থিত বুদ্ধি, সংগঠন শক্তি, কবিত্ব, গুৰু সেৱা, সুগায়কত্ব আদি। শংকৰদেৱৰ সাহিত্যিক জীৱনত মাধৱদেৱে সাহিত্য কৰ্মৰ ক্ষেত্ৰত বহুখিনি সহযোগিতা আগবঢ়াইছিল, যাৰ বাবে ধৰ্মাধিকাৰী হিচাপে মনোনীত কৰিছিল। মহাপুৰুষ মাধৱদেৱ ধৰ্মাধিকাৰী ৰূপে মনোনীত হোৱাৰ পাছত তেওঁ শাস্ত্ৰ ৰচনা আৰু ধৰ্ম প্ৰচাৰ কাম কৰে। ৰচনা ৰীতি অনুসৰি মাধৱদেৱৰ ৰচনাৰাজিক 4টা ভাগত ভগাব পাৰি। সেইকেইটা হ'ল: 1. আখ্যানমূলক ৰচনা, ইয়াৰ ভিতৰত আদিকান্ত ৰামায়ণ আৰু ৰাজসূয় কাব্য। 2. তত্ত্বমূলক ৰচনা, ইয়াৰ ভিতৰত নামঘোষা, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী আৰু নাম মালিকা। 3. নাট, ইয়াৰ ভিতৰত অৰ্জুন ভঞ্জন, চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ আদি। 4. গীত, গীতৰ ভিতৰত বৰগীত আৰু ভটিমা। মহাপুৰুষ মাধৱদেৱৰ ৰচনাৱলীৰ ভিতৰত নামঘোষাখন তেওঁৰ জীৱনৰ পূৰ্ণ অভিজ্ঞতা, ছন্দময় অভিব্যক্তি। 1000 ঘোষা থকাৰ কাৰণে ইয়াক হেজাৰী ঘোষাও বোলা হয়। এনেদৰে বিভিন্ন অৱদানেৰে মাধৱদেৱে অসমৰ সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। এইজন মহান ব্যক্তিৰ কথা কৈ কৈও আমি শেষ কৰিব নোৱাৰোঁ। তেখেতৰ 1596 চনত
কোচবিহাৰত বৈকুণ্ঠগামী হয়।